হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? কি কৰিছে? গৰম কেনে হৈছে তাত? আমাৰ ইয়াতো গৰম বহুত হৈছে। এইবাবে আজি আপোনালোকলৈ আমাৰ গাঁৱৰ খোৱা এটা সাধাৰণ অকণমানি ৰেচিপি এটা আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। আমাৰ ককা এটা দিনতে এই ৰেচিপিটো আগতে খুব পপুলাৰ আছিলে। তাকে চাওঁ বলক কি হয়। ৰেচিপিটো হৈছে শুকুতাৰ শাকৰ আঞ্জা বা পিঠা দিয়া শাক। এইখিনি দেখিছে যে এইখিনি মৰাপাত, ইয়াক ছিঙি আনি ৰ'দত শুকুৱাই মুচমুচীয়া হৈ যোৱাকৈ হৈ গ'ল। এতিয়া ভাঙিছোঁ, ভাঙি কিনি মানে গুড়ি কৰিছোঁ। এতিয়া গুড়ি হৈ গৈছে যেতিয়া এতিয়া চালনি দি চালি এইখিনি দেখিছে তাৰ গুড়াখিনি, এইখিনি গুড়া তলত পৰিল আৰু এই জাবৰখিনি ওপৰত ৰাখি গ'ল। এইখিনি গুড়াখিনি আকৌ চালনি, পিঠা চালনি দি চালি ধুনীয়াকৈ একেবাৰে মেইন গুড়িখিনি, পিঠাগুড়িখিনি যেতিয়া হ'ব যে এইখিনি উলিয়াই লওঁ। এয়া ওলোৱা হৈ গ'ল। এতিয়া চালি দি পিঠা চালি তলত এইখিনি পিঠাগুড়ি লিখা গুড়ি হৈ গৈছে। দেখিছে হোৱাৰ পাছত এতিয়া পিঠাগুড়ি খুন্দোঁ। পিঠাগুড়ি খুন্দিবৰ কাৰণে চাউল একাপ লৈছোঁ। এই চাউল কাপখিনি তিয়াই ৰাখিলোঁ। তিয়াই কোমল হৈ যোৱাৰ পিছত এতিয়া খুন্দনাত দি খুন্দোঁ আৰু। আমাৰ ঘৰত ঢেঁকী নাছিলে বাবে ৱালটোকে ব্যৱহাৰ কৰিছোঁ। এনেকৈ বাৰু ঢেঁকীত খুন্দি লওঁ বাৰু। পিঠাখিনি খুন্দাৰ পাছত ইয়াক ভাজিব লাগিব। পল্লৱী ভূঞা নামৰ ফেচবুক পেজ এটা আছে, আপোনালোকে তাত গৈ ফ'ল' কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিবচোন। ভিডিঅ'বোৰ চালে ভাল লাগে। পৃথিৱীৰ ওজন যিমান, বেদনা গভীৰ সিমান, আকাশলৈ দূৰ যিমান, তোমাক ভাল পাওঁ কিমান, জুখিবলৈ পাৰিবানে নাহৰ কলিও আকাশলৈ দূৰনো কিমান। ডাউনলোড মজ। এয়া দেখিছে পিঠা অলপ গুড়ি হৈ গ'ল। এতিয়া এবাৰ চালিব লাগে। এয়া চালি সেয়া হৈ গ'ল আৰু তলত পিঠাগুড়িখিনি পৰি গ'ল। পিঠাগুড়ি ইমানখিনি হ'ব আৰু মই খুন্দিব নোৱাৰিছোঁ আৰু ইমানখিনি ল'লোঁ খুন্দি। এইখিনি হৈ যাব আৰু খুন্দা হৈ গ'ল। এবাৰ পিঠাগুড়িখিনি ভাজিব লাগে। এয়া কেৰাহী গেছ অন কৰি কেৰাহী পাতি, কেৰাহী গৰম হৈ গৈছে। গৰম হৈ যোৱাৰ লগে লগে এতিয়া পিঠাগুড়িখিনি দি পিঠাগুড়িখিনি গ'ল্ডেন কালাৰ হোৱালৈকে অলপ ভাজি লওঁ। এতিয়া অলপ ভাজি থাকোঁ আৰু আপোনালোকে খাই পাইছে নাই এইবোৰ এনেকৈ বনাইনে বাৰু? মই বনাইছোঁ, আপোনালোকক দেখাইছোঁ। যদি নাই খোৱা নাই তেনেহ'লে বনাই কিনি খাই চাব। ফাগুনি পচোৱা যেতিয়া আহে, আহোনে বুলি কাকো সুধি নাহে, বুকুত মৰম যেতিয়া আহে, মৰমে চাগে নাজানে, বুকুত যদি মৰম। ইয়াৰ পিঠাগুড়াখিনি ভাজা হৈ গ'ল। এয়া ৰঙচুৱা হৈ গৈছে, দেখিছে? ৰঙচুৱা হোৱালৈকে ভাজি ল'ব আৰু হৈ যাব। এতিয়া পিঠাখিনি ভাজি কাঢ়ি দিলোঁ কেৰাহীৰ পৰা আৰু অন্যখন কেৰাহী পাতি ইয়াত পানী দিব লাগিব। এয়া পানী মই মগ এটা এমগ দিছোঁ। পানীখিনি গৰম হ'বৰ কাৰণে অলপ টাইম ৰৈ দিওঁ। পানী গৰম হৈ গ'ল। এতিয়া দিব লাগে শুকুতা গুড়াখিনি, মানে মৰাপাতৰ সেই পাতবোৰ গুড়ি কৰি লৈছিলোঁ যে সেইখিনি। পানী গৰম হওঁতেহে দিব দেই, নহ'লে গোটেইখিনি লদা হৈ যাব, বনাবলৈ দিগদাৰ হ'ব।
এনেকৈ লৰাই পানী যেতিয়া গৰম হৈ যাব তেতিয়া দি লৰাই থাকিব ভালদৰে। তাৰ পৰা দিব পিঠাগুড়িখিনি। এয়া পিঠাগুড়ি অলপকৈ দি লৰাই নহ'লে পিঠাবোৰ পানী দি দিলে গোটা গোটা হৈ যায়তো, খাবলৈ বেয়া হ'ব। অলপকৈ দি লৰাই যাব। এনেকৈ দি থাকিব। যদি মোৰ ভিডিঅ'টোলৈ নতুন কোনোবাই আহি চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই ৰাখিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ ন'টিফিকেশ্যনবোৰ পাই থাকিব আৰু চাব পাৰিব। আৰু আপোনালোকৰ এটা ৰিকুৱেষ্ট, প্লিজ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰ কৰিব। পিঠাগুড়ি এনেকৈ দি থাকি লৰাই হৈ পিঠাগুড়ি আৰু মৰাপাটৰ গুড়াখিনি দিয়া হ'ল। এতিয়া সোৱাদ অনুসৰি নিমখ। যদি আঞ্জাখিনি অলপ ডাঠমীয়া হয় তেনেহ'লে পানী অলপ দি দিব। তেতিয়া যিহেতু তেল মৰা হৰা নাই, এতিয়া অন্যফালে কেৰাহীখন পাতি তেল অলপ দি তেলটো মাৰিব লাগিব, নহ'লেনো খোৱা জুতিটো কেনেকৈ আহিব। তেলখিনি গৰম হৈ গ'ল। এতিয়া আদা নহৰু অলপ থেতালি এই তেলতে দি অলপ গল্ডেন কালাৰ হোৱালৈকে ভাজি লওঁ। এতিয়া জিৰাৰ গুড়ি অলপ দি দিছোঁ, এচুকুটমান, সৰু এচামুচ হ'ব। আৰু অলপ টাইম লৰাই হালধি গুড়ি অলপ দি দিছোঁ, মানে আধা চামুচ হ'ব, সৰু চামুচ। গোটেইখিনি দি লৰাই অলপমান টাইম ভাজি এইখিনি ভাজি হৈ গ'ল। এইফালে আঞ্জাখিনি উতলি আছে। ইয়াতে এই কেৰাহীখনৰ তেলখিনি দি দিব লাগিব। এনেকৈ কৰি দি দিছোঁ আৰু ধুনীয়া গোন্ধ আহিছে আৰু খাওঁ লাগি আছে বনাওঁতে। উতলাইছে দেখিছে। এতিয়া লৰাই মেলি এনেকৈ লৰাই 5 মিনিটমান আৰু উতলিব দিওঁ। দেখিছে ধুনীয়া ডাঠ, মানে খাব পৰা আমাৰ জোখৰ হৈছে আৰু। আপোনালোকে ডাঠকৈ খালে অলপ ডাঠকৈ ৰাখিব। শাকখিনি হৈছে। এতিয়া গেছ অন কৰি খাবৰ কাৰণে ভাত বাঢ়োঁ আৰু। খাবলৈ ৰেডি হৈ গ'ল। এতিয়া খাব লৈছোঁ মই। এয়া কুকুৰা মাংস, এইখিনি সেই শুকুতা শাকৰ আঞ্জা, বেঙেনা ফ্ৰাই, নিমখ জলকীয়া, নেমু, বুটমাহ, আলু আৰু চয়াবিন ভাজি। মোৰ সাঁজটো তৈয়াৰ হৈ গ'ল। মই এতিয়া খাব লাগে। যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ আধা চাই নাথাকিব সম্পূৰ্ণকৈ চাব, তেতিয়া ভাল লাগে আৰু।